হেল্ল' মানে আজি কি হ'ল মই সপোনত মানে আজি মুকুতা তিনটা আৰু আঙঠি এটা দেখিছোঁ মানে ৰূপ মুকুতা মানে হীৰা তিনটা দেখিছিলোঁ দেই এতিয়া মানে শুই উঠি মই ইয়াত খান্দিছোঁ নেপালোঁ খালি সপোনত এইডোখৰতে দেখুৱাইছিলে খালি এতিয়া মই পোৱা নাই পুৰা খান্দি আছোঁ কেলে পোৱা নাই জানো কেলে দিয়া নাই জানো মানে সপোনত মোক খান্দিব কৈছিলে আৰু আমাৰ দাই ল'ৰাটোৰ লগত খান্দিব কৈছিলে খালি মই অকলে খান্দিলোঁ সেইকাৰণে নেপালোঁ নেকি সম্ভৱ এতিয়া পুৰা খান্দি আছোঁ বিন্ধাটো চাব নি কোনফালে পলালে এইটো বিন্ধাটো দেখিছে নাই এইফালে গুচি গ'লগৈ মানে মালটো এইফালে গ'লগৈ ইয়াত আছিলে সম্ভৱ দেই ইয়াত আছিলে বাকচ এটাত মানে আছিলে বাকচ এটাত পুৰণা বাকচ এটাত মই এতিয়া খান্দিলে পোৱা নাই মানে এই গছজোপা দেখিছে না এই গছজোপা তলতে আছে বুলি কৈছিলে মোক হাই বাগানখন দেখিছে নাই সেই বাগানখন পৰা এইফালে এনেকৈ এইফালে আহি এনেকৈ মই সপোনত দেখিছোঁ মানে এনেকৈ আহি পিনে এই গছজোপাতে মানে আছে বুলি কৈছিলে মই ইয়াৰ এইফালে আহিয়ে পোৱা নাই এদিনো ইয়াত আলু গছজোপা আছে বুলি কৈছিলে সঁচাকৈ আলু গছজোপা আছে খালি মই আহি পোৱাই নাই তেও সপোনত দেখিছোঁ মই চক আছিলে মালটো খালি মই অকলে খান্দিলোঁ যে সেইকাৰণে গুচি গ'লগৈ এই ইয়াত চক এইফালে পৰা গুচি গ'লগৈ দেখিছে নাই বৰ দুখৰ বিলৰ দেই এই যে লোভেই পাপেই মৃত্যু বুলি কয় যে সেইটো নিচিনা হ'ল আৰু এতিয়া কথাটো মই দুইটা লগতে অহা হেঁতেন তেতিয়া পালোঁহেঁতেন হপায় অকলে আহিলোঁ যে সেইকাৰণে নেপালোঁ পূৰা ফাং চাং লৈ আহিছিলোঁ দেখিছে নাই এইফালে এইখন ফাং আৰু এইখন কুচু লৈ মানে পূৰা খান্দিবলৈ আহিছিলোঁ খালি কি যে হ'ল দেই নিদিলে দেই মনটো বেয়া লাগি গ'ল মাথাটো বেয়া হৈ গ'ল মই ধনী হ'ম বুলিহে আকৌ দুটা হীৰা পাই যাওঁ তিনিটা হীৰা দেখাইছিলে তিনিটা হীৰা আৰু এটা আঙঠি ৰূপা আঙঠি সেইটো যদি পাই যাওঁহেঁতেন মাল বনি গ'লোহেঁতেন নাই মাথা বেয়া হৈ গ'ল দিয়া নাই নেপাওঁ বাদ দিয়ক সুধি পেলাওঁ দেই হ'ব